আছো আজি আমি মছলপুৰ ডিস্ট্ৰিক্ট আৰু মছলপুৰ ব্লক সকলোৱে ইয়াতে আছো যেহেতু আমি আজি গম পাইছো যে মছলপুৰ সমষ্টিত বিপিএফ দলৰ যোগদান কাৰ্যসূচী ইয়াতে গেডাৰিং এটা কাৰ্যসূচী তেখেতসকলে লৈছিলে ইয়াৰ আমি এটা কথা আমাৰ বিটিআৰ ৰাইজক আমি জনাব খুজিছো আসলতে এইটো কোনো জইনিং চেৰেমনি নহয় আসলতে কোনো গেডাৰিং নহয় তেখেতসকলে আজি মেধাঘাট বুলি এটা ঠাইত তেখেতসকলে 2025 চনৰ এটা প্ৰি পোল এটা মানে ভোটিং এটা টেষ্ট কৰিছিলে আৰু ইয়াত তেখেতসকলে আজি বৰ মানে লজ্জাজনক অৱস্থা তেখেতসকলে আজি মছলপুৰ হিচাপে খালি মানে 1600 মানুহৰ তাত ভোট পাবলৈ সক্ষম হৈছে এইটো কথা এই কাৰণে কৈছো যে যোৱা 3 বছৰৰ পৰা আমাৰ ইয়াত তিনটা ত্ৰিমূৰ্তি বিপিএফ আছে এটা এইচ এটা আৰ এটা আছে এ আৰু কেইদিনমান পিছত সিও ইয়াত হ'বলৈ গৈছে গতিকে তেখেতসকলৰ 3 বছৰৰ যি এটা প্ৰয়াস যি এটা প্ৰত্যাহ্বান যি এটা ইগো তেখেতসকলে দেখাবলৈ বহুত চেষ্টা কৰিছিলে কিন্তু মছলপুৰৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব মই অন্তৰেৰে সকলোকে মৰম যাচিছোঁ যে ইমান এটা কঠোৰ পৰীক্ষাৰ মাজত আজি তেখেতসকলে মাত্ৰ 1600 মানুহ লৈ পেলাই তেখেতসকলে আজি ইয়াতে প্ৰগ্ৰাম কৰিব লগা হ'ল মই মছলপুৰবাসীৰ ৰাইজ আৰু আমাৰ বাগানপাৰা আৰু দিহিৰা আৰু ককলাবাৰী আমাৰ এই 4টা যে আমাৰ ব্লকৰ অন্তৰ্গত ৰাইজ আছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আজি তেখেতসকলে মছলপুৰ সমষ্টিটো মানে মছলপুৰ সমষ্টি যিহেতু 0ৰ পৰা 0 কৰা যি এটা আমাৰ পৰিকল্পনা এটা চলি আছে আৰু ইয়াত তেখেতসকলে বহুত এটা যুঁজ দি পেলাই তেখেতসকলে আজি কামিয়াব নহ'ল আনসাকসেছ হ'ল ইয়াৰ কাৰণে আমাৰ বাগানপাৰাৰ পৰা বহু মানুহ তেখেতসকলে আজি আনাৰ চেষ্টা কৰিছিল কিন্তু বহু মানুহ আনিব নোৱাৰিলে দিহিৰাৰ পৰা কমেও 20-25খন বাছ আনাৰ তেখেতসকলে চেষ্টা কৰিছিলে কিন্তু আমি গম পালোঁ 8-9খন বাছ তেখেতসকলে আনিলে ককলাবাৰীৰ পৰা বহু মানুহ আনাৰ তেখেতসকলে চেষ্টা কৰিছিলে তাৰ পৰাও গম পাইছোঁ আমি 8-9খন বাছ আহিলে গতিকে আজিৰ যি তেখেতসকলৰ যি প্ৰি পোল যি ইলেকশ্যন এক প্ৰকাৰ ভোটিং তেখেতসকলে টোটেলি ফেলাৰ 2025 চনত তেখেতসকলে আজি যি 1600 ভোট তেখেতসকলে পাইছে 2025 চনত তেখেতসকলে 100 ভোট নাপায় বিপিএফে মছলপুৰ সমষ্টিত এইটো একেবাৰে খাটাং হৈ গৈছে এই কাৰণে আজি আমি মছলপুৰ ডিস্ট্ৰিক্ট মছলপুৰৰ 4টা ব্লকত আজি আমাৰ খুব অহাকালি আমাৰ বহুত ডাঙৰ এটা চেলিব্ৰেশ্যন হ'ব আৰু আজিও বহু গাঁৱে গাঁৱে ফটকা ফুটোৱা কাৰ্যসূচীবিলাক আমাৰ হৈ আছে আমাৰ বিটিআৰ ৰাইজক মানে সেইটো ক'ব বিচাৰিছোঁ যে যি ব্লকবিলাকত তেখেতসকলে তেনেধৰণৰে মানে পূৰা চেষ্টা কৰি আছে যে UPPLৰ মানুহে বিপিএফত জইন কৰাব বা বিজেপিৰ মানুহ বিপিএফত জইন কৰাব সেই আটাইবিলাক কথা বাৰ্তাবিলাক মিছা তেখেতসকলে এনেকুৱা এটা পৰিৱেশ কৰিছে মছলপুৰত যে কোনোবা যদি ব্যক্তি তেখেতৰ বিপিএফ হয় যদি তেখেতৰ যদি বাইদেউ বিপিএফ হয় তেখেতৰ হাজবেণ্ডকো লৈ আহিছে তেখেতৰ ভাইটিক লৈ আহিছে আনকি ইমান দুখ লগা কথা এজন বুঢ়া য'ত মানে কোমৰ মানে কিডনী দুটাও ফেল তেখেতসকলে উঠাই আনি আজি তাত মেধাঘাটত ভোট দিয়াৰ কাৰণে তেখেতসকলে আনিছিল মই ধিক্কাৰ দিছোঁ আগ্ৰামা মহিলাৰ ডাঙৰীয়া দেৱক খাম্পা বৰগোহাঞিয়ে আজি যি ধৰণৰ কথা ইয়াত মানে কৈছে যে আগন্তুক দিনবিলাকত আমাৰ বিপিএফৰ বৃহৎ এটা ভাল দিন আহি আছে এইটো মানে লজ্জাজনক কথা আৰু হাস্যকৰ কথা ডাঙৰীয়াই বিটিআৰৰ যি পচা মাংস খোৱা যি এটা কম্পিটিশ্যন বিপিএফৰ মাজত আছে সেই পচা মাংসটো ছাপ্লায়াৰটো কাম্পা বৰগোহাঞি হ'ল পচা মাংসৰ ছাপ্লায়াৰ বিপিএফৰ মই আগতে কৈছোঁ তেখেতৰ দৰে মানুহ বাক্সা অঞ্চলৰ পৰা এটাও ভোট নাপায় বাক্সাৰ মানুহে তেখেতসকলক ভালকৈ চিনি পায় গতিকে অহা দিনত খাম্পা বৰগোহাঞিয়ে বহু ডাঙৰ হাঁহৰ কণী বাক্সাৰ পৰা পাবলৈ গৈ আছে বিপিএফ দলে পচা দল বিপিএফ মানে পচা দল আৰু এই পচা দলৰ পচা মানুহে যোগদান কৰে UPPL দলত যি ব্যক্তিবিলাকে থাকিব নোৱাৰে কাৰণ UPPL দল এটা স্বচ্ছা ইমানদাৰ আৰু আত্মহিকভাৱে মানে আত্মাৰ লগত সম্বন্ধ থকা এটা দল আৰু ইয়াত কোনোবা পচা মানুহে এনে টেম্পৰাৰী কেইদিনমান থাকিব পাৰে কিন্তু তেখেতৰ লংজিভিটিটো ভাল নহয় তাৰ কাৰণে অলৰেডি বিপিএফ দলৰ লগত থাকি পেলাই আমাৰ দলত
ক্ষতি কৰা কেইটামান ব্যক্তি আজিৰ পৰা 3 মাহ আগত অলৰেডি আমি তেখেতসকলক দলৰ পৰা বহিষ্কাৰ কৰি থৈ দিয়া আছে আমি মিডিয়াটো কৈছোঁ আমাৰ ব্লগৰ পৰা তেখেতসকলক বহিষ্কাৰ কৰা আজিৰ পৰা 3 মাহৰ আগত হৈছে গতিকে তেখেতসকলক আমি আলু পোছা বুলি কৈছোঁ সেই আলু পোছাবিলাকক তেখেতসকলে আজি লৈছে আৰু আমি সেইটোও ক'ব বিচাৰিছোঁ UPPLৰ যিকেইটা আলু পোছা আছিলে এনেতো BPF নাই মুছলপুৰ সমষ্টি বা আমাৰ মুছলপুৰ ডিষ্ট্ৰিক্টৰ আৰু মানে নাইকিয়া কৰাৰ কাম কৰিব সেই পোছাকেইটাকে ইয়াত বহুত ক'বলগীয়া আমাৰ নাই दुर्गा फुजानि धामाका दखना डिजाइन दखना फालांगिरि खालामग्रा बिथांमोननि थाखाय अदालगुरि सहरनि रयेल बर्ड फेशन हाबा लानानै फैदों फुजानि गोदान डिजाइननि दखना गेमस्रि गाननाय दखना मिथि गाननाय दखना थाइलेण्ड दखनानि धामाका दखनानि डिजाइन दखना फालांगिरिफोरनि थाखाय अदालगुरि रयेल बर्ड दखना गलायाव मोननो हागोन नोंथांमोना गेमस्रि गाननाय दखना मिथि गाननाय दखना सिखिरि दखना आर'नाइ दखना आरो थाइलेण्ड दखनाखौ हलसेल रेटआव बर'नि हारिमुआरि गाननाय जोमनायफोरखौ दखना फालांगिरिफोरनि थाखाय बयनिख्रुइबो खमसिन बेसेनाव मोननो हागोन अदालगुरिनि रयेल बर्ड फेशन हाबाव बायदि रोखोमनि दखना नोंथाङा दखनानि फालांगि खालामनोब्लाबो रयेल बर्ड हाबाव गासैबो दखनाखौ हलसेल रेटआव मोननो हागोन खम बेसेनावनो लांनानै फालांगिबो खालामनो हागोन रयेल बर्ड गलायाव थांनाय फैनायनिबो जेबो उसुबिदा गैया रयेल बर्ड हाब दखना गलानि थङानो जाबाय अदालगुरि रेल स्टेशननि साखाथियावनो सोरबाफोर दुर्गा फुजानि अफारखौ खाबु लानानै दखना फालांगि खालामनोब्ला 9957383083 जानबुं नङाव खौरां लानो हागोन সকলোকে নমস্কাৰ জনাইছোঁ আজি আমি মুছলপুৰ ডিষ্ট্ৰিক্ট আৰু মুছলপুৰ